আজি আমাৰ যেটো থাৰাইবাৰী বাটাসিপুৰ থাৰাইবাৰী সেন্টাৰৰ যেটো প্ৰগ্ৰাম বিপিএফ দলৰ খুব ভাল হৈছে যিখিনি গাঁও আৰু হুমাব লগা আছে ইয়াত কমপ্লেইন আইছে যে এটো হুমাইলে ভাল হ'ব মই কৈছো যে আমাৰ বিপিএফ দলটো আগৰ সৰকাৰক আহিব দে আৰু আহাটো আহিব বাকি যিখিনি গাঁও আছে হুমাব লগা বড় গাঁও সেইখিনি আমি হুমাই দিম আগত ক্ষমতাত থাকিব লাগিব ইয়াৰ পিছতে আমি কাম কৰিম আৰু আমি কৈছে ইয়াৰ প্ৰিলিমিনাৰী যিখিনি কাম হ'ব লাগে যেনেবা বিটিসি হিচাপে কি কাম কৰিব পাৰে নোৱাৰে সেই নতুন অঞ্চল হিচাপে হয়তো কিছু আইডিয়াটো হয়তো অলপ কম হ'ব পাৰে এই কাৰণে মই বুজাই দিছো বিটিসিত এনেকুৱা ক্ষমতা আছে কোনো কাকো নহদি পেলাই আমি কাম কৰিব পাৰে আপনি মাটি পট্টা দিব লাগে আমি দিম কতবা ৰাস্তা বনাব লাগে আমি বনাম কতবা দলং বনাব লাগে কাকবা হুদি পেলাই আমি বনাব নালাগে বিটিসিত এই অধিকাৰটো দিছে আমি বনাম হস্পিটাল বনাব লাগে আমি বনাম স্কুল বনাব লাগে আমি বনাম দলং বনাব লাগে আমি বনাম কোনোবা সেলফ হেল্প গ্ৰুপক পইচা দিব লাগে আমি দিম কথা হইতো পারমিশন লব লাগে স্যার কাক পারমিশন লাগে আপনার এইখিনি অধিকার আপনার গঠাই দিয়া হইছে দিসপুর আর দিল্লিয়ে আপনার গঠাই দিছে বিটিসি কাক হুদিব লাগে স্যার ইউপিএল কইছে যে ইউপিএল কাম না ইউপিএল ইয়াত না ইউপিএল এটা দিল্লিত আছে ভোট বিচাৰি আইবলে লাজ কৰিব লাগে বুলি কৈছে ইউপিএল জামা দিল্লিত গৈছে ইউপিএল এতিয়া ইলেকশন পিছাব লাগে বলে এইবলা কইলা ইউপিএল দিল্লিত আছে নেকি দিল্লিত আছে তো ইলেকশন পিছাব লাগে বলে সেইকাৰণে কৈছে সব ইলেকশনৰ কাৰণে যিখিনি প্ৰিপাৰেচন ষ্টেট ইলেকশন কমিশনাৰে কৰি আছে আজিৰ দিনত দিল্লীত যাই পেলাই আৰু ইলেকশন পিছাব লাগে বুলি কয় স্যার আগষ্ট 17 তাৰিখত যে বিটিসি চৰকাৰে চাকৰি এটা হেৰি কৰিছিল এইবিলাক প্ৰমোদ বড়ক হুদক এইবিলাক সব কালেকশন মততে যিখিনি চাকৰি দিছে সব ইলিগেল প্ৰমোদ বড়ই যিখিনি চাকৰি দিছে সব ইলিগেল মততে ক্যান্ডিডেট বিলাক এটা কেস দিছে কেস দিব এইবিলাক পেন্ডিং বিৰাট সমস্যা মুখ্যমন্ত্ৰীয়ে কৈছে স্যাৰ যে আসলে বিজেপিৰ নিযুক্তি হৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপি চৰকাৰ হলে আসলে আমি বিনা পইচাৰে চাকৰি দিম বুলি কৈছে পইচা নালাগে তো চাকৰি দিব কাৰণে পইচা লাগে নাকি ইউপিএল তো সব পইচাটোহে চিনি পায় কোনো কাম আপনি নাপায় অকল চাকৰি নহয় আপনি যদি কতবা ৰাস্তা বনাব লাগে ইয়াত 30-40% দি পেলাইহে আপনি কাম পাব আৰু স্পিড ব্ৰেকাৰ বনাইছে বুলি কৈছে বনাইছে এটোতো গানে ওলাইছে কোকৰাঝাৰটো খাৰিগাঁও পৰিৱৰ্তন মানি স্পিড ব্ৰেকাৰ এনেকুৱা গান ওলাইছে ইউপিএল আৰু বিপিএফ এক হোৱাৰ কথা এইবিলাক আৰু কথা মানে এইটো পুৰাণা হৈ গ'ল লাভ নাই আপোনাৰ দাই দিছে হাঁহিব ইচ্ছা হৈ যায় মোৰ লাভ নাই 20 প্লাস পার্টি কেতিয়া ঘোষণা কৰিব সেকেন্ড লিষ্টখনত সেকেন্ডটো আমাৰ এনেকুৱাই এইটো ইলেকশনটো ঘোষণা হোক ইয়াৰ পিছতে আমি বিটিসি অন্তৰ্ভুক্ত হোৱাৰ নতুন গাঁওবিলাকৰ পৰা আপুনি কিমান ভোট পাব বুলি আশা কৰিছে 100% এজন দুজনটো মিছ হ'ব পাৰে এজন দুজন মিছ হ'ব পাৰে এজন দুজন থাকিব ইউপিএল সাপোৰ্টাৰ কিন্তু 90% বিপিএফ সাপোৰ্টাৰ হেলিকপ্টাৰ আইছে মই মিছা কোৱা নাই হেলিকপ্টাৰ আহি পাইছে মানে পইচাৰ প্ৰব্লেম তেল ভৰাৱাৰ জানে তেল ভৰাই পেলাই আহিব পৰা নাই নহলে হেলিকপ্টাৰ লৈ আহিলে হয় নেক্সট টাইম চেষ্টা কৰি আছো নিৰ্বাচনত আপুনি হেলিকপ্টাৰ দৌৰাব আৰামছে কেইখনমান দৌৰিব আপ টু গহপুৰ যাব ভালুকপুং যাব জয়চিটি যাব এই যে 9 মাইল এই বাটাসিপুৰ বেলসি মোটতে সব এবাৰ চৰকাৰ বনাব খাটাং 100% চৰকাৰ বিপিএফ